নমস্কাৰ আজি দিনটোৰ তাৎপৰ্য আজি ইংৰাজী 2022 চনৰ আগষ্ট মাহৰ 24 তাৰিখ অসমীয়া লেখাৰে 1429 ভাস্কৰাব্দৰ 7 ভাদ আজি বুধবাৰ আজিৰ বৰ্ণ দীৰ্ঘ ই হাঠৰ হাতীৰ দাঁত কদমৰ পাত ইয়াৰ উত্তৰ হৈছে মূলা ডাকৰ বচন শীতখৰীয় মিট মাহ শৰণত নাকাটি বেত বাঁহ মহৎ লোকৰ বাণী জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ যিবোৰৰ পৰা আমি শিকিব পাৰোঁ গৌতম বুদ্ধ উল্লেখনীয় ঘটনাৱলী 1989 চনৰ আজিৰ তাৰিখতে অসমৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সহস্ৰ সংগ্ৰামী ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱাৰ মৃত্যু হৈছিল 1908 চনৰ আজিৰ তাৰিখতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী শিৱৰাম ৰাজগুৰুৰ জন্ম হৈছিল 1988 চনৰ আজিৰ তাৰিখতে অসমীয়া গায়ক গীতিকাৰ পদ্মনাভ বৰদলৈৰ জন্ম হৈছিল আজি লাইবেৰিয়াৰ পতাকা দিৱস